এইফালে চাই আছে, মই গৈ আছোঁ আজি মহালয়া, মই মৰাণ গৈ আছোঁ। আগত লগ পাই আছোঁ, এতিয়া বেছি ভিডিঅ'টো নকৰোঁ, ডাইৰেক্ট লগ হোটেল জ্বলি আছে ডাইৰেক্ট। হাতে হাতে জিলেপি লৈ গৈ আছে আজি মহালয়া, দেখিব পাইছে। মই অথনি পালোঁ, এতিয়া 10 মিনিটমান হৈ গ'ল ইয়াত হেৰি ৰৈ থকা। লগৰবোৰক ফোন কৰিলোঁ, ক'ত আছে ক'ত নাই, অলপ হেৰি কৰিলোঁ মানে লোকেশ্যনটো ল'লোঁ। এতিয়া তাৰ আগত আছে, ইয়াত চাওক কিমান হেৰি ভিৰ হৈ আছে। এতিয়া ইহঁতক লগ কৰিব যাওঁ, আগত লগ পাই আছোঁ। এইফালে স্কুটি থৈ দিলোঁ, এতিয়া আগলৈ যাওঁগৈ। ভিৰ হৈছে আৰু গৈ আছোঁ। 20 টকা দেখিছে কিমান ভিৰ হৈছে এতিয়া। ইতিমধ্যে আমি অনুষ্ঠান আরম্ভ করি। আজি শুভ মহালয়া। আমি অন্যতম সাংস্কৃতিক অনুষ্ঠান DM ডান্স ষ্টুডিঅ' তৰফৰ পৰা সকলোকে মহালয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ডান্স হ'ব, আপোনালোকক ডান্সো দেখাম, ষ্টাৰ্ট হ'ব। তিনি সাকার, তিনি নিরাকার, জগতে দৃশ্যমান যা, বোধগম্য যা, রূপে রসে চেতনে অবচেতনে যেখানে যা, সব তিনি। কোটি সহস্র কোটি লক্ষ কোটি থেকে নেই, অন্ত নেই, তিনি সর্বব্যাপী, কালাতি কালময়। সকল দুঃখ হরণ উৎসবের সাধু সাধনা, সাথে আকাশ, সাথে বাতাস, শিউলির আঘ্রাণে ভরে ওঠে গৃহস্থরঙ্গ। মা দর্শন ভুজা দুর্গার কতই না তার নানা রূপের নানা আখ্যানে আমরা আশ্চর্য হই। এই কি আমাদের ঘরের শ্রীনামীয় মা? ব্রহ্মা, বিষ্ণু, মহেশ্বর, যার উপাসক আজ মাতৃপক্ষের সূচনায় আমরা সবাই সেই মহামায়া আদ্যা শক্তিকে শিবির ভাবনা। সৃষ্টিতে লোক পাবে কি এমন কারণ ঘটল তোর?
वरदे नमः रूपं देहि जयं देहि यशो देहि दिशो जयहि महिषासुरनिर्नाशि भक्तानां सुखदे नमः धूम्रनेत्रवदे देवी धर्मकामार्थदायिनी शिव सिंह दिला और तिते पाचिया होटो ढा বলদ চড়ে আসিবে সিংহ দিলা সিংহাসনে মোর তিতে পাচিয়া হোটলো ঢাক জয় বৰ্তমান এতিয়া হেৰি দেখিলে আপোনালোকে ভিডিঅ'টো কেনেকৈ হৈছে জনাব আৰু এয়া হেৰি DM ডান্স ষ্টুডিঅ' সেইসকলে এইখিনি আয়োজন কৰিছে আৰু কেনেকৈ লাগিছে ডান্সটো চাই আৰু এক্টিঙো কৰিছে এক্টিং ডান্স গোটেইখিনি নিশ্চয় আছে কেনেকৈ হৈছে সেইটো জনাব আৰু মই বৰ্তমান যিসকলে পাৰ্টিচিপেট কৰিছিলে ডান্স কৰিলে এক্টিং কৰিলে সেইসকলৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ কাৰণে কৰি দিব মানে আজি ইমান ভিৰৰ মাজতো ব্লগটো বনালোঁ লগতে হাত বিষাই গৈছে আৰু কেনেকৈ হৈছে ক'ব বাৰু আজি সকলোকে শুভ মহালয়া আৰু আহি থকা ভিডিঅ'সমূহত লগ পাইছোঁ দুৰ্গা পূজাৰ উপলক্ষে কি কৰি আছোঁ দেখাই আছোঁ আপোনালোকক আজিতো জাষ্ট সৰু সুৰা ব্লগ এটা অ'কে লগ পাম অলপ দেৰি পাছত গুড আফটাৰনুন সকলোকে মই এতিয়া এই ব্লগটো ষ্টাৰ্ট হৈছে আমাৰ ঘৰৰ পাছফালে দেই পাছফালৰ পৰা ষ্টাৰ্ট হৈছে টাউনৰ পৰা ৰাতিপুৱা আহিলোঁ বাকী মাজত ভিডিঅ' নকৰিলোঁ কাৰণ আহিলোঁ ঘৰ আহি পাছত হেৰি কৰিলোঁ কলেজলৈ আকৌ গ'লোঁ এক্সাম আছিলে এক্সাম দিবলৈ গৈছিলোঁ কিন্তু এক্সাম নহ'ল আৰু কেঞ্চেল হ'ল আগতেই লৈ লৈছিলে আমাৰ এক্সাম এতিয়া মই বৰ্তমান গৈ আছোঁ আমাৰ তাত মূৰ্তি আনিছে মন্দিৰলৈ গৈ আছোঁ আপোনালোকক তাত পাই মেলি দেখাই আছোঁ এতিয়া হাত চাত বিষাই গৈছিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিলে ভাল লাগিব বৰ্তমান আমাৰ ইয়াত মূৰ্তি লৈ অনা হৈ গ'ল আৰু নমাই দিলে এতিয়া দেখাই আছোঁ মূৰ্তি এয়া মূৰ্তি অনা হ'ল দাদা কেতিয়া বহাব কাইলৈ বহাব অঁ ঠিক আছে এয়া কাম চলি আছে আজি মহালয়া কাইলৈ এয়া কাম হৈ আছে এয়া ৰং বিৰংগী চাউল দেখিব পাইছে আমাৰ এই ৰং মৰা কাম শেষ হ'ল এয়া ৰং মৰা দেখিছে এইফালে কালিৰ পৰা নৱৰাত্ৰি ষ্টাৰ্ট হ'ব আপোনালোকে আহিব পূজা কৰিব প্ৰসাদ খাব আৰু এনজয় কৰিব এয়া তগৰ ফুল নাৰ্জী ফুল তগৰ ফুল নহয় বেট ফুল আৰু এতিয়া কাইলৈ দিনটো অপেক্ষা আছে কাইলৈ দিনটোত ভাল লাগিব এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই কেনেকৈ পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিপ ৱাচিং কিপ চাইনিং অফ চাউল ব্লগ দিয়ক বাই বাই